30খন বিছানাযুক্ত গ্ৰাম্য চিকিৎসালয়খনত যোৱা 11 জুলাই তাৰিখে বিটিআৰৰ স্বাস্থ্য বিভাগৰ মাননীয় অৰূপ কুমাৰ দে ডাঙৰীয়াই পৰিদৰ্শন কৰি 3 দিনৰ ভিতৰত স্থায়ী চিকিৎসক এজন নিযুক্তি দিয়াৰ কথা কৈছিল। কিন্তু আজি 9 দিন উকলি যোৱাৰ পিছতো আজিলৈকে আমি এগৰাকীও চিকিৎসক ইয়াত দেখা নাপালোঁ। স্থায়ী ইয়াতে নাই। তো আজি মই চালোঁ, জইণ্ট ডাইৰেক্টৰৰ লগত মই কথা পাতিলোঁ। 3-4 দিনৰ ভিতৰত মানে 3-4জন ডক্টৰ হ'লেও যাতে 30 বেড হস্পিটেলত মানে এংগেজ কৰিব পাৰোঁ, এইটোৰ কাৰণে পদক্ষেপ ল'লোঁ। আৰু লগতে 30খন বিছানাযুক্ত গ্ৰাম্য চিকিৎসালয়খনত যোৱা 11 জুলাই তাৰিখে বিটিআৰৰ স্বাস্থ্য বিভাগৰ মাননীয় অৰূপ কুমাৰ দে ডাঙৰীয়াই পৰিদৰ্শন কৰি 3 দিনৰ ভিতৰত স্থায়ী চিকিৎসক এজন নিযুক্তি দিয়াৰ কথা কৈছিল। কিন্তু আজি 9 দিন উকলি যোৱাৰ পিছতো আজিলৈকে আমি এগৰাকীও চিকিৎসক ইয়াত দেখা নাপালোঁ স্থায়ীভাৱে নিযুক্তি দিয়া। ইয়াৰ লগতে চিকিৎসালয়খনত এখন তেখেতে এম্বুলেন্স দিম বুলি প্ৰতিশ্ৰুতি দি গৈছিল, কিন্তু এই এম্বুলেন্সৰ কথাটো আজিলৈকে পৰি ৰ'ল। ইয়াৰ উপৰিও চিকিৎসালয়খনত আমি চিকিৎসক আৰু ইয়াৰ মানে পৰিদৰ্শকে 8টা দাবীৰ ওপৰত তেওঁলোকে এখন স্মাৰকপত্ৰ দিছিল। এই 8টা দাবী তেখেতে অতি শীঘ্ৰে সমাধান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতিও আমি দেখা নাপালোঁ। আমি আশা কৰিছোঁ অতি শীঘ্ৰে গোৰেশ্বৰৰ এই 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন অতি শীঘ্ৰে মানে মডেল হস্পিটালৈ ৰূপান্তৰ কৰিব আৰু ইয়াত স্থায়ী ডক্টৰ নিযুক্তি দিব। ধন্যবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোৰেশ্বৰৰ এই চিকিৎসালয়খনৰ এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদ। কওক ছাৰ। যোৱা 11 জুলাইত আমাৰ 30 বেড হস্পিটেলত আমাৰ BTCৰ মানে স্বাস্থ্য বিভাগৰ তেখেত আহিছিলে আৰু সেইখিনি আমি গোটেই ৰাজহুৱাভাৱে এখেতক মানে এখন মেমৰেণ্ডাম দিয়া হৈছিল। আৰু তাতে তেখেতে কেইটামান আমাক মানে প্ৰতিশ্ৰুতি দিছিল যে 3 দিনৰ ভিতৰত তেখেতে এম্বুলেন্স দিয়াৰ কথা আছিল, কিন্তু আজিলৈকে সেই এম্বুলেন্স আহি পোৱা নাই। আৰু সিদিনাই লগে লগে কৈছিল যে এজন ডাক্তৰ লগে লগে এপইণ্টমেণ্ট দিয়াৰ কথা কৈছিল, কিন্তু সিদিনা আজিলৈকে সেই ডাক্তৰ এতিয়ালৈকে আহি পোৱা নাই। গতিকে আমাৰ এটা দাবী আছিল যে যিখিনি তেওঁৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিটো সোনকালে মানে পালন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই মানে হস্পিটেলখন যাতে মডেল হস্পিটেল কৰে তাৰ কাৰণে আমি অনুৰোধ কৰি আমি তেখেতক জনাইছিলোঁ। আৰু তেখেতে সেইটো কৰিব নোৱাৰিলেও বাকী ডাক্তৰখিনি আমি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি 3 দিনৰ ভিতৰত তাৰপিছত মানে এম্বুলেন্স এখন দিয়াৰ কথা তেখেতে কৈছিল, কিন্তু আজিলৈকে সেই ব্যৱস্থা নহ'ল। তাৰপিছত সেইদিনা লগে লগে কৈছিল যে পৰিচালনা কমিটিৰ কাৰণে এখন কমিটি গঠন কৰাৰ কাৰণে তেখেতে আহ্বান কৈছিলে, কিন্তু আজিলৈকে সেই কমিটি গঠন হোৱা নাই। গতিকে মই আহ্বান জনাইছোঁ যাতে আমাৰ এই হস্পিটেলখন মডেল হস্পিটেল কৰি আমাৰ গোৰেশ্বৰ অঞ্চলৰ স্বাস্থ্যৰ প্ৰতি মানে যিখিনি ব্যৱস্থা সেই ব্যৱস্থাটো কৰে, সেইটো মই অনুৰোধ ৰাখিছোঁ।